চুমি বৰাৰ পাতিলোৱা ভায়েক বিশাল ফুকনে জামিন পালে। চুমি বৰাৰ পতি তাৰ্কিক বৰাও আহিল মুকলি আকাশৰ তললৈ। জামিন পালে স্বপ্ননীল দাস, অভিজিৎ চান্দে। স্বাস্থ্যজনিত কাৰণত জিতেন ডেকাক অন্তৰ্বৰ্তী জামিন। এতিয়া প্ৰশ্ন হৈছে চুমি বৰাৰ জামিন কেতিয়া? মঙলবাৰ ২৬ নৱেম্বৰ। ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ ৰায়দানৰ বাবে সকলোৰে উৎকণ্ঠিত প্ৰতীক্ষা। অৱশেষত ৰায়দান আহিল। ট্ৰেডিং কেলেংকাৰীত জড়িত ৫ অভিযুক্তৰ জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ। আনহাতে ৩ অভিযুক্তৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। নিশ্চিত ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দি মানুহক প্ৰবঞ্চনা কৰি কোটি কোটি টকা আত্মসাত কৰা এয়া কেইজনমান মানুহ। সাধাৰণ মানুহক ধনৰ প্ৰলোভন দেখুৱাই লুটিছিল বিশাল ফুকনহঁতে, স্বপ্ননীল দাসহঁতে। মানুহক প্ৰবঞ্চনা কৰি টকাৰ পাহাৰ গঢ়িছিল। বিশাল, স্বপ্ননীল, তাৰ্কিক আৰু বহুতো আছে এনে তালিকাত। প্ৰথমে ডিবি ষ্টকৰ দীপাংকৰ বৰ্মনৰ জৰিয়তে অনলাইন ট্ৰেডিঙৰ ভয়াৱহ লুণ্ঠনৰ কথা পোহৰলৈ আহিছিল। তাৰ পিছত বিশাল ফুকন, পৰৱৰ্তী পৰ্যায়ত স্বপ্ননীল দাস, আৰু এই গোচৰতেই নাম সাঙুৰ খাইছিল চুমি বৰা আৰু তাৰ্কিক বৰাৰো। জাজমেণ্ট প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক বিচাৰপীঠে, মহামান্য বিচাৰপীঠে তাত মুঠ ৮জন ব্যক্তি জামিনৰ বাবে আবেদন কৰিছিলে আৰু আজি হুকুম প্ৰদান কৰে। কিন্তু বৰ্তমানলৈ যি হুকুমৰ ৰায়দান তাৰ চাৰ্টিফাইড কপি আমাৰ হাতত আহি পোৱা নাই, আৰু সেইবাবে কিমান টকাৰ জামিন দিলে আৰু কি কাৰণত জামিন দিলে বৰ্তমানলৈ আমি অৱগত নহয়। কিন্তু প্ৰশ্ন হৈছে তদন্তৰ সঠিক গতি নলওঁতেই জামিন পালে ট্ৰেডিং গোচৰৰ অভিযুক্তই। কিয়নো সময় অনুসৰি চাৰ্জশ্বিট দিয়াত ব্যৰ্থ CBI। CBIৰ গাফিলতিৰ বাবে জামিন পালে ট্ৰেডিং গোচৰৰ অভিযুক্তই। CBIয়ে সঠিকভাৱে নকৰিলে নেকি তদন্ত? নে অসম আৰক্ষীয়ে তদন্তকাৰী সংস্থা CBIক নকৰিলে সহযোগ? এই সকলোবোৰ প্ৰশ্ন এতিয়া হৈ পৰিছে ৰহস্যখন। আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ স্বপ্ননীল দাসক। তেখেতক জামিনত মুকলি কৰি দিয়া হৈ গৈছে। কি কি চৰ্তত চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক অৱগত কৰিব পৰা যাব। আৰু 4জন ব্যক্তিক জামিনক মুকলি কৰি দিয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰে এজন জিতেন ডেকা, তেখেতৰ হৈ আন অধিবক্তা আছিলে, তেখেতক জামিনত মুকলি কৰি দিয়ে অসুস্থতাৰ গ্ৰাউণ্ডত, ইণ্টাৰিম বেইল। আন এজনক জামিনত মুকলি কৰি দিছে অভিজিৎ চান্দা। তেখেত অভিযুক্ত আছিল ডিব্ৰুগড় গোচৰটোত, আপোনাৰ ডিব্ৰুগড়ৰ গোচৰটোত। আৰু ডিব্ৰুগড়ৰ গোচৰটোত জামিন পাইছে বিশাল ফুকনেও আৰু তাৰ্কিক বৰা। 5জনৰ জামিন লাভৰ বিপৰীতে 3জনৰ জামিন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। চুমি, তাৰ্কিকক আত্মগোপনত সহায় কৰা চন্দন নাথ, শুভম কুৰ্মীৰ জামিন নাকচ উচ্চ ন্যায়ালয়ৰ। 3জনৰ জামিনৰ আবেদন নাকচ কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰে এজন আজাৰা PSত অভিযুক্ত আছিলে, তেওঁৰ নাম সঞ্জীৱ ডেকা। আৰু ডিব্ৰুগড় PSৰ এজন এৰেষ্টেড একিউজ চন্দন নাথ, তেখেতৰো জামিনৰ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি খাৰিজ কৰিছে। আৰু লগতে খাৰিজ কৰিছে সুব্ৰজ্যোতি কুৰ্মী, তেওঁ ক্ষমা কৰিব নাম খালিফাল হ'ব পাৰে, তেখেতো এজন একিউজ আছিলে, ৱেজ বিন এৰেষ্টেড। এই জামিনে পুনৰবাৰ স্পষ্ট কৰিলে যে তদন্তকাৰী সংস্থাৰ সময়মতে চাৰ্জশ্বিট প্ৰদানৰ ব্যৰ্থতাৰেই পূৰ্ণ সুযোগ গ্ৰহণ কৰে অভিযুক্তই। আৰু সেই তদন্তকাৰী সংস্থাৰ ব্যৰ্থতাৰ ফলতেই এতিয়া মুকলি আকাশৰ তলত অনলাইন ট্ৰেডিঙৰ জৰিয়তে মানুহক লুণ্ঠন চলোৱা 5 অভিযুক্ত।
অৱশ্যে এতিয়াও কাৰাগাৰৰ ভিতৰত চুমি পৰা। প্ৰশ্ন হৈছে, জামিনৰ বাবে আবেদন কৰিছেনে চুমিয়ে? তাৰ্কিক বৰা মুকলি আকাশৰ তললৈ আহিল, বিশালো মুকলি আকাশৰ তললৈ আহিল। অকলে কাৰাগাৰৰ ভিতৰত থকা চুমিৰ কি হ'ব ভৱিষ্যত? ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।